মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আমাৰ প্ৰয়াত নিন্দাই হাজদা CWC সদস্য আছিল, CSB চেন্ট্ৰেল সিলেকশন বোর্ডৰ তেখেত সদস্য আছিল, তেখেত সেইদিনা স্বৰ্গগামী হ'ল। আৰু আমাৰ গোসাইগাঁও জিলাৰে এজন কেন্দ্ৰীয় কমিটিৰ সদস্য শৈলদৰ মুছাহাৰী তেখেতেও স্বৰ্গগামী হ'ল। তেখেতসকলৰ যাতে জীৱনৰ সদ্গতি কামনা কৰি যাতে সিহঁতৰ জীৱনটো স্বৰ্গ লাভ কৰে তাৰ কাৰণে আমি সকলোকে 1 মিনিট মৌনতা অৱলম্বন কৰি আমি অৱলম্বন কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাম। ধন্যবাদ। এতিয়া আমাৰ মাজত যিবিলাক আমাৰ দলৰ নেতা সকলো উপস্থিত হ'ব পাৰিছে তেখেতসকলক মই চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথমতে আমাৰ দলৰে জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক MLA অসম চৰকাৰৰ প্ৰাক্তন পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী সংসদীয় সচিব মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া নিজৰ পৰিচয় দিবলৈ মই আৰু তেখেতৰ এজন আৰণাইৰে জিলা কমিটিৰ পৰা আদৰণি জনাওঁ। তাৰপিছত আছে আমাৰ বৰ্তমান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আমাৰ BPF দলৰ নেতা, এছেম্বলিৰ নেতা প্ৰাক্তন EM বৰ্তমানৰ MCLA আৰু কোকৰাঝাৰ জিলা BPF দলৰ সভাপতি দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াক নিজৰ চিনাকি দিবলৈ মই অনুৰোধ জনালোঁ। এখন আৰণাৰে আমি আদৰণি জনাওঁ। তাৰপিছত আছে আমাৰ যুৱ নেতা জেনেৰেল ছেক্ৰেটাৰী প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, তেখেতক উপস্থিত হৈছে, তেখেতকো মই চিনাকি দিবলৈ অনুৰোধ জনালোঁ। আমার MCLA আছে মৃত্যুঞ্জয় নার্জারি প্রাক্তন EM, আমার গোসাইগাঁওরে আর আমার MCLA আছে বর্তমানের গুমা সমষ্টি MCLA রবীন্দ্র ব্রহ্ম ডাঙৰীয়া, তেখেতকো মই আৰণাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু আমার প্রাক্তন আমার বক্তারানী আহমেদ ডাঙৰীয়া MCLA আর রিটায়ার্ড ডিভিশনাল ফরেস্ট অফিসার রিটায়ার্ড DFO আমার ঈশ্বরন নার্জারি ডাঙৰীয়া, তেখেত উপস্থিত রিটায়ার্ড সিনিয়র গোসাইগাঁও সিনিয়র সিটিজেন যুবর আমার সভাপতি। আরো আছে আমার ফরেস্ট ব্রহ্ম রিটায়ার্ড আন্ডার সেক্রেটারি, বড়োলেণ্ড অটোনমাস কাউন্সিলৰ রিটায়ার্ড আন্ডার সেক্রেটারি, এতিয়া তেওঁ সিনিয়র সিটিজেনৰ সভাপতি গোসাইগাঁও জিলাৰ। কালেক মণ্ডল MCLA কালেক মণ্ডল ডাঙৰীয়া, আমার দেৱজিৎ নাৰ্জাৰী MCLA, এইখিনিয়ে আমার আরো পিছত আহিলে আমি আলহীবিলাক আমি চিনাকি দিম। হ্যাঁ, আৰু আমাৰ সিনিয়র এজন আগৰ পৰা আমাৰ জড়িত বড়োলেণ্ড আন্দোলনৰ পৰা, আন্দোলনো একদম উদয় আসল দাবীৰ পৰা আমি দাদাক বেছিভাগে উদয় আসলহে কয়, উদয় আসল দা বুলি। ধিজেন ব্ৰহ্ম, ধিজেন ব্ৰহ্ম এতিয়া মই প্ৰথমতে মূল্যৱান ভাষণ ৰাখিবলৈ আৰু আজিৰ মিটিংটো উদ্বোধক হিচাপে উদ্বোধন কৰি নিজৰ যিটো আমাৰ দলীয় কথা বাৰ্তাবিলাক আমাৰ দলীয় কৰ্মীসকলক
ভালকৈ ঘৰত ৰখাকৈ বক্তব্য ৰাখিবৰ কাৰণে আমাৰ দলৰ সাধাৰণ সম্পাদক জেনেৰেল ছেক্ৰেটাৰী প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ। সেন্ট্রেল আদিবাসী সেবা আহিছে আমাদের কর্নেলিয়াস মারান্ডি প্রেসিডেন্ট আমার আজি গোসাইগাঁও জিলা বিপিএফৰ যিটো কৰ্মী সভা ইয়াক সভাপতিত্ব কৰা আমাৰ গোসাইগাঁও জিলা বিপিএফৰে সন্মানীয় সভাপতি তথা আমাৰ বিটিচিৰ প্ৰাক্তন ইএম শ্ৰদ্ধাৰ সোণাৰাম বসুমতাৰী ডাঙৰীয়া এই সভাৰে উপস্থিত আমার বিটিসি প্রাক্তন ইএম তথা বর্তমানের এমসিএলএ আর বিটিসি অ্যাসেম্বলি বিরোধী দলপতি লেজিসলেশন পার্টির আমার লিডার শ্রদ্ধা দেরহাসাদ বসুমতাৰী ডাঙৰীয়া ইয়াতে উপস্থিত আমার এমসিএলএ গৈ মৃত্যুঞ্জয় বসুমতাৰী ডাঙৰীয়া আমার রবীন্দ্র ব্রহ্ম ডাঙৰীয়া আমার সেক্রেটারি ইউপিপিএফর শ্রদ্ধা প্রহ্লাদ ব্রহ্ম ডাঙৰীয়া আমার জ্যেষ্ঠ নেতা শ্রদ্ধা ডক্টর আলী আহমেদ ডাঙৰীয়া আর আমার উপস্থিত থাকা আদিবাসী সেলৰ আমার সেন্ট্রেল এইবার খেতে যা লাভবাই আর লাইলা এসে সময় না বিদিবে সময় ফেগাসিন দं আমার লগতে 100 কাজ কইব বড় আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল শ্ৰদ্ধাৰ আমাৰ ইয়াতে উপস্থিত থকা আমাৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক জিলা ব্ৰহ্মৰ লগতে যিমান আমাৰ জিলা বিপিএফৰ আমাৰ উপস্থিত থকা সন্মানীয় বিষয়ববীয়াসকল আমাৰ পিএমডি আৰু চিডব্লিউচি বিষয়ববীয়া থকা সন্মানীয় বিষয়ববীয়াসকল আৰু আমাৰ ব্লকসমূহৰ পৰা আহি উপস্থিত হোৱা বিভিন্ন আমাৰ পদবী থকা সন্মানীয় বিষয়ববীয়াসকল ইউথ ওয়েলফেয়ার বিএসইউ মাইনরিটি সেল গোর্খা সেল আদিবাসী সেলৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ প্ৰাইমাৰী সমূহৰ পৰা আহি উপস্থিত হ'ব পৰা আমাৰ দলৰ সমূহ আমাৰ বিষয়ববীয়াসকল আৰু শ্ৰদ্ধাৰ কৰ্মকৰ্তা বন্ধুসকল তো আপোনালোকে নিশ্চয় বহুত দেৰি হ'ল ইয়াতে ৰখি থকা হয়তো 1 বজাতে আমাৰ মিটিং হ'বলগীয়া আছিলে কিন্তু আমাৰ বিভিন্ন জাগাৰ মিটিংবিলাকত কিছু মানে বক্তাবিলাকো বহুত বক্তা আছে বহুত ৰাইজ আছে গতিকে এৰি আহিব নোৱাৰাৰ কাৰণে হয়তো কিছু অলপ বিলম্ব হৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ তো যিয়ে নহওক আজি আপোনালোক সকলোৱে এই কৰ্ম আমাৰ কৰ্মী সভাত আহিছে নিজৰ মূল্যৱান কিছু কামবিলাক বাকী হ'লেও আপোনালোকে এই কৰ্মী সভাত উপস্থিত হ'বলৈ পাৰিছে তাৰ বাবে আমি বিপিএফ দলৰ পৰা আপোনালোক সকলোকে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ যে আমাৰ আপোনালোক নিচিনা নেতা কৰ্মী কৰ্মকৰ্তাসকল আছে কাৰণে আপোনালোকে ঠিকমতে কাম কৰি আছে কাৰণে আমিও আমাৰ দলটোক আমি বাচাই ৰাখিব পাৰিছোঁ আৰু বিগত দিনত
আপোনালোক সকলোৰে সহযোগত আমাৰ দ্বিতীয় দলক আমি আকৌ মানে সরকার আমি দ্বিতীয় দলের আমি সরকার অহা দিন আর এই উদ্দেশ্যে আমার দ্বিতীয় দলক মজবুত করার কারণে অলপতে হয়ে যাওয়া আমার সিডব্লিউসি মিটিং হৈছিলে কাজলগাঁৱত এই কাজলগাঁৱত আমার বহুতো ভাল ভাল সিদ্ধান্ত লোৱা হৈছে আর তার ভিতৰত আমার আগে যিখিনি কর্মী সভা এইটো এক অন্যতম আমার ঘাটমান মহিলা ছাড়ার নেতৃত্ব 10টা জেলা 10টা জেলা 10টা ব্যক্তিগত কর্মী সভা বনোৱাৰ কারণে আমার সিদ্ধান্ত গ্রহণ করা হয়েছিল আমি 10টা জেলার 10টা মিটিং ইতিমধ্যে যোৱাকালিৰ পৰা আৰম্ভ হৈছে যোৱাকালি আমাৰ ওদালগুৰি জিলা ওদালগুৰি টাউনৰ মাঝ মজিয়াতে আমাৰ প্ৰথমখন মিটিং আছে আৰু এই মিটিঙত বহুতো শতাধিক আমাৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰি আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু তাৰপিছতে হাতীবিলাক সময়ত আমার যেটা ভেরগাঁও জেলা আমার এই বেড়াবাড়ি হয়েছিল তাতেও বহু শতাধিক মানে হাজার বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধর্মাবলম্বীর লোক উপস্থিত হয়ে আমার সকলকে আর আজিৰ দিনত আমি ৰাতিপুৱাৰ ভাগত এতিয়াও মিটিং চলি আছে আমাৰ কৰ্মযোগাত মিটিং হৈ আছে তাতেও আমি যথেষ্ট আনন্দিত হৈছোঁ আমাৰ কৰ্মকৰ্তাসকলৰ যিটো উৎসাহ উদ্দীপনা আমি দেখা পাই অতি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ আৰু আজি গোসাইগাঁৱত আজি এই মিটিংখন আৰম্ভ কৰিছোঁ তো আমি জানো যে আমাৰ বিপিএফ দল দুৰ্বল নহয় আৰু মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত হয় 2020 চনত আমাৰ এপ্ৰিল মাহতে ডিটিসি নিৰ্বাচন হ'বলগীয়া আছিলে আমি সকলো দিশৰ পৰা প্ৰস্তুত আছিলোঁ আমাৰ যিমান 40টা সমষ্টিৰ কেণ্ডিডেট তেখেতসকল সদায় ৰাইজৰ লগত থকাৰ কাৰণে আমাৰ জিকাৰ অংকটো একদম ক্লিয়াৰ আছিল আমি স্পষ্ট আছিলোঁ কিন্তু তাৰ মাজতে কোভিড যিটো মহামাৰী এই কোভিড মহামাৰীৰ যিটো অজুহাত সেইটো দি নিৰ্বাচন আয়োগে এই মানে নিৰ্বাচনত পিছুৱাই বহু মানে বিলম্ব কৰি মানে এপ্ৰিল মাহত হ'বলগীয়া নিৰ্বাচন ডিচেম্বৰ মাহলৈ হৈছিল তো যিটোৱে বহুতখিনি আমাৰ ক্ষতি কৰিছে আমাৰ হৈ থকা ফিল্ড তাতে আমি বন্ধ মানে মিটিং কৰিব নোৱাৰা হৈ গ'লো যাৰ কাৰণে আমাৰ বহুত অপপ্ৰচাৰ কৰাবিলাক আমি দেখিবলৈ পালোঁ বিৰোধী দলবিলাক ক'লে ভিতৰে গৈ খোজকাঢ়ি গৈ চাকি গৈ দ্বিতীয় দলৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰমূলক কথাবিলাক ৰাইজৰ মাজত সোমোৱাই দি লগতে নতুন চুক্তি কৰি যে বহুত ডাঙৰ এটা বস্তু আনিব পাৰিলে এই কথাবিলাক তেখেতসকল ৰাইজক মানে প্ৰচাৰ কৰি বিভিন্ন প্ৰলোভন দি সকলক টকা দি ঘৰে ঘৰে চাকৰি দি কেনেকুৱা প্ৰলোভনবিলাক দি মানুহৰ মনত এটা ভুৱা আস্থা সেই লাষ্ট মুহূৰ্তত কিছুমান কেণ্ডিডেট তেখেতসকল জিকিছিল আমি চৰকাৰ বনাব নোৱাৰিলোঁ কিন্তু মেজৰিটিটো আমি পাইছিলোঁ জনমতটো আমাৰ ফালে আছিলে 40টাৰ ভিতৰত আমি পালোঁ 17খন ইউপিপিএলে মাত্ৰ 12খনে পাইছিলোঁ বিজেপিয়ে পালে 9খন কংগ্ৰেছ এটা আৰু গণশক্তি এটা গতিকে স্পষ্ট আছিল আমি আমাকে চৰকাৰ বনাবলৈ মাতিব লাগিছিল কিন্তু তেতিয়াৰ গভৰ্ণৰ ডাঙৰীয়াই আমাক মানে সেই সুযোগটো নিদিলে তাৰ কাৰণে আমি এবছলিউট মেজৰিটি পায়ো আমি চৰকাৰ বনাব নোৱাৰিলোঁ সেইটো দুৰ্ভাগ্যজনক গতিকে আমি এতিয়া দুৰ্বল নহয়
কাৰণ জনমত আমাৰ ফালে আছে আৰু তাৰপিছত আমাৰ কিছুমান কেণ্ডিডেট জিতাৰ পিছত আমাৰ গাদ্দাৰী কৰিছে। আমাৰ ভোট লৈ তেখেতসকল গাদ্দাৰী কৰিছে। কিন্তু সময়ত তেখেতসকলক এই উত্তৰটো আমাৰ ৰাইজে দিবলৈ নিশ্চিত কৰিছে। তো আমি এইকাৰণে কৈছোঁ যে আমি দুৰ্বল নহয়, কাৰণ আমি এবছলিউট মেজৰিটি পাইছোঁ আৰু এই এবছলিউট মেজৰিটি এতিয়াও আমাৰ আছে। হয়, কোনোবাই MCA ক'ৰবাত 2-এটা যাব পাৰে, কিন্তু তেখেতসকলৰ লগত আমাৰ ৰাইজে গুচি যোৱা নাই। সেইটোৱে আমাৰ এটা খুব ডাঙৰ এটা আমাৰ দলৰ কাৰণে এটা উৎসাহজনক কথা। তো আগন্তুক দিনত ইতিমধ্যে মানুহৰ ভুল যিটো আশা আছিলে, নতুন চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ, চাকৰি পোৱাৰ যিটো আশা, যিটো টকা পইচা, যিটো চেল্ফ হেল্প গ্ৰুপে পোৱা টকা, সেইবিলাক ইতিমধ্যে মানুহৰ মানে যিটো আশা কৰিছিল সেই আশাবিলাক ভংগ হৈছে। আৰু লগতে যিটো মিছন বড়োলেণ্ডটো উন্নয়ন কৰাৰ এটাই ৰাস্তা তেখেতসকলে কৈছিল যে গাহৰি মিছন, সেইটো সম্ভৱ হয় নেকি? অকল গাহৰি পুহি গোটেই বিটিচি এইটো সম্ভৱ নহয়। হ'ব, কিছুমান ছেকশ্যন হ'ব, কিন্তু আজিৰ দিনত এই গাহৰিটো গাহৰিটো কি কৰিব? আমাৰ বড়ো কমিউনিটিৰে কিছুমানে পঢ়িব, সকলো নপঢ়ে। কিন্তু এটা মিছন হ'ব পাৰে নেকি? আজি কোনো ভাল এটা পৰিকল্পনা নাই। আমাৰ হাজোৱা মহিলাই ডাঙৰীয়াই যিখিনি পৰিকল্পনা লৈ বিটিচি উন্নয়নৰ কাৰণে কাম কৰিছিল, কিন্তু আজিৰ দিনত তেনেকুৱা ধৰণৰ এটা ভাল স্পষ্ট পৰিকল্পনা কোনো এজেণ্ডা তেখেতসকলৰ হাতত নাই। চাকৰিও দিব নোৱাৰি এতিয়া, চাকৰিও দিব নোৱাৰে। আগৰ দিনত আমাৰ CSB আছিলে, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড, সেইটোও নাই এতিয়া। তেখেতসকল নতুন বনাবলৈ গৈ সেইটো একচেপ্টেড হোৱা নাই। আৰু এইটো নহ'লে কেনেকৈ চাকৰি দিব, তেনেকুৱা ধৰণৰ কথা। গতিকে বিভিন্ন ধৰণে তেখেতসকলে প্ৰচাৰ কৰিছে। BPF বা BPF চৰকাৰৰ বিগত দিনত দুৰ্নীতি হোৱা বুলি তেখেতসকল প্ৰচাৰ কৰিছে। এইবিলাক মিছা কথা। আৰু হাজোৱা মহিলাই গ'লে পলাতক, যে তেনেকুৱা ধৰণৰ পলাই আছে, তেনেকুৱা ধৰণৰ কথাবিলাক ৰাইজক প্ৰচাৰ কৰিছিল। কি কাৰণত হাজোৱা মহিলাই ডাঙৰীয়া পলাব? তেখেতে এজন বিটিচি সৃষ্টিকৰ্তা ব্যক্তি। এই যিটো 6 শিডিউল প্ৰথমবাৰৰ কাৰণে প্লেইনছ এৰিয়াত ভাৰতীয় সংবিধান সংশোধন কৰি যিটো 6 শিডিউল আনিলে, এইটো হাজোৱা মহিলাই ডাঙৰীয়া তেখেতৰ নেতৃত্বত এইটো সম্ভৱ হৈছে। যিমান আমাৰ অসমত যিমান ৰাজনৈতিক দল সংগঠন আছে, যিমান সামাজিক অনুষ্ঠানবিলাক আছে, সকলোৰে সহযোগত, সকলোৰে সমৰ্থনত তেখেতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত চুক্তি কৰি এই 6 শিডিউলত বিটিচি প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষতে নাছিলে প্লেইনছ এৰিয়া 6 শিডিউল, তো এই অঞ্চলৰ কাৰণে তেখেতে এই চুক্তিটো কৰি আনিছে। আৰু তেতিয়াৰ পৰাই এই বিটিচি অঞ্চলত 2003 চনৰ পৰাই যিমান আমি জাতি জনগোষ্ঠী আমি ইয়াতে আছো, সকলোৱে বিটিচি জাতি বুলি তেখেতে এই চুক্তিত এইটো লিখিত কৰি আনিছে। গতিকে তেখেতে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 2005 চনৰ পৰা BPF দল গঠন কৰি তেখেতে এই অঞ্চলৰ উন্নয়নৰ লগে লগে শিক্ষা, সকলো ক্ষেত্ৰত যাতায়াত, ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি কৰাৰ লগে লগে সকলো জাতি জনগোষ্ঠী যাতে সমভাৱে আগুৱাই যাব পাৰে, তাৰ কাৰণে তেখেতে নেতৃত্ব লৈ কাম কৰিছে। সকলোকে সমানভাৱে চাইছে। গতিকে তেখেত সকলো জাতি জনগোষ্ঠীৰ একমাত্ৰ গ্ৰহণযোগ্য লিডাৰ। বৰ্তমান কোনো বেলেগ ৰাজনৈতিক দলৰ কোনো নেতা নাই যি নেতাই হাজোৱা মহিলাই ডাঙৰীয়াৰ নিচিনা কাম কৰিব পাৰে। আজি 2-3 বছৰ হ'ল, 10 বছৰ 20 বছৰ হ'লেও হাজোৱা মহিলাই ডাঙৰীয়াৰ নিচিনাকৈ বৰ্তমানৰ চৰকাৰে একো কৰিব নোৱাৰে। ৰাইজৰ কাম কৰিব লাগিলে পৰিকল্পনা লাগিব, সকলো ৰাইজক বিশ্বাস কৰিব লাগিব, কিন্তু তেখেতসকলৰ তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই। আজি আমি আগুৱাই গৈছোঁ না পিছুৱাই গৈছোঁ?
আমার আগতে গোটাই আমার 6 শিডিউলত 40টা বিভাগৰ 40টা আমাৰ পাৱাৰ আছিল। আজি তো গোটাই গুচি গ'ল পাৱাৰবিলাক, আকৌ ৰাজ্য চৰকাৰক ঘূৰাই দিলে। গতিকে থাকিল কি বিটিচিত। আজি কোনো MCLA EMA একো কৰিব নোৱাৰে। আগৰ দিনত আমাৰ চিফ আৰু ডেপুটি চিফ আমাৰ কেবিনেট মন্ত্ৰী পৰ্যায়ৰ আছিল। আমাৰ অসম চৰকাৰৰ যেনেকুৱা কেবিনেট মন্ত্ৰীৰ যিটো মৰ্যাদা, সেইটো মৰ্যাদা সাংবিধানিকভাৱে এইটো লিখা আছিল। আমাৰ EMসকল BTCৰ EMসকল আমাৰ ৰাজ্যিক মিনিষ্টাৰৰ মৰ্যাদা আছিল। কিন্তু আজিৰ দিনত একো মৰ্যাদা তৰ্যাদা নাই, তেখেতসকল কামো কৰিব নোৱাৰে। একো নামৰ মাত্ৰ হৈ আছে নাই, ৰেড লাইটবিলাক লৈ নাই অনাই ফনাই ঘূৰি থাকে, একো ৰাইজৰ উন্নতিৰ কথা নাই। তো তেনেকুৱা ধৰণৰ লিডাৰবিলাকে যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মানে পঢ়াটো বুলি ক'ব, এইবিলাক আমাৰ সহ্য নহয় আৰু এইবিলাক মিছা কথা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে যিহেতু চৰকাৰ বনোৱা সুযোগটো নাপালে, তাৰ কাৰণে কিছু আমাৰ দলক আমি কিছু ধৈৰ্য ধৰি কিছু আগপিছ চাই আমি কাম কৰিছোঁ। তেখেতে বিভিন্ন সময়ত আমাক মাতি তেখেতে কি কাম কৰি যাব লাগিব এই পৰামৰ্শবিলাক আমাক দি আহিছে, যাৰ কাৰণে আমি 3 মাহমানৰ আগতে তেখেতৰ নিৰ্দেশ মৰ্মে আমাৰ মবিলাইজেশ্যন টিম আমাৰ সভাপতি বসুমতাৰী দাদাৰ নেতৃত্বত গঠন কৰি আমি 10টা জিলাত 10টা মিটিং ৰাখিছোঁ। তাৰ বাহিৰেও আমাৰ সকলো জিলাতে কাম কৰাৰ কাৰণে কিছুমান নিৰ্দেশ দি থোৱা হৈছে যে আমাৰ মেম্বাৰশ্বিপবিলাক ৰিনিউৱেল কৰিব লাগে। যিমান আমাৰ বুথ কমিটি আছে, পলিং চেণ্টাৰ আছে, তাৰে ভোট কেন্দ্ৰবিলাকৰ প্ৰত্যেকটাৰ এগেইনষ্টত একোখনকৈ বুথ কমিটি গঠন কৰিব লাগে। এই কথাবিলাক এজেণ্ডা হিচাপে লৈ আমাৰ এতিয়াও দলীয় মজিয়াত কামবিলাক চলি আছে। হয়তো কমপ্লিট হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, এইটো নিশ্চয় সম্পূৰ্ণ হৈ উঠিব। তথাপি আমাৰ দলৰ কামবিলাক এতিয়াও চলি আছে। বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়িব লাগিব, আগবাঢ়ি আহিছোঁ, আগবাঢ়িব লাগিব। তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহক যাতে আমি দ্বিতীয় দলৰ লগত সামিল কৰাৰ বেছি সুবিধা হয়, তাৰ কাৰণে চেল কমিটিসমূহক আজি সম্পূৰ্ণভাৱে বনোৱাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু বহুতো জিলাত ইতিমধ্যে এই চেল কমিটিসমূহ গঠন কৰা হৈছে। যেনেকুৱা আদিবাসী চেল, আমাৰ যেনেকুৱা মাইনৰিটি চেল, যেনেকুৱা আমাৰ গোৰ্খা চেল আৰু অন্যান্য চেলবিলাকো আমাৰ হৈ উঠিব। কাৰণ আমি দ্বিতীয় দল অকল বড়ো দল নহয়, এই দল সকলো জাতি জনগোষ্ঠীৰ দল। আৰু এই যিটো BTC আমি সকলো মানে যিমান জাতি আছে, যিমান আমাৰ ধৰ্মাৱলম্বী আছে, সকলোৰে এইটো আমাৰ সকলোৰে আমাৰ বাসস্থান, আমাৰ নিজৰ নিজৰ মাটি, আমাৰ সকলোৰে ইয়াত অধিকাৰ আছে। আৰু এই কাৰণে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলো জাতি জনগোষ্ঠী লৈ তেখেতে ইউটিউব ব্লগ চেনেল গছাইগাঁও যাদং গছাইগাঁও। গতিকে আজি নিচিনাকৈ আপোনালোকে হয়তো নিশ্চয় সকলো সময়তে আমাক সহায় কৰিব। আৰু কৰ্মী হিচাপে আপোনালোকে আমাৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি নিশ্চয় কৰি যাব বুলি মই আশা ৰাখিছোঁ। আৰু দীঘলীয়া নকৰোঁ, আমাৰ বহুতো বক্তা ইতিমধ্যে আছে। আৰু আমাৰ মহিলাৰী ছাৰো, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেখেতে কৰ্মজনৰ মিটিংটো সামৰিয়ে ইয়াতে চিধাকৈ আহিব আৰু আপোনালোকৰ আগত তেখেতৰ যিটো বহুমূলীয়া বক্তব্য সেইটো দিব। আৰু আপোনালোকে যিটো আমাৰ মহিলাৰী ছাৰকে যি দেখা দেখি হৈ ভাষণ বুলি আহিছে, গতিকে কিছু অপেক্ষা কৰক, তেখেতে নিশ্চয় আহি পাব, সময়তে আহি পাব। গতিকে এইখিনি কথা কৈ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ এই উদ্বোধনী ভাষণ ইয়াতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ। আমাৰ
বিপিএফ দলৰ ছেক্ৰেটাৰী ব্ৰহ্ম ডাঙৰীয়াৰে এতিয়া মই আমাৰ BGCLA কালি বডোলেণ্ড লেজিসলেটিভ এছেম্বলি আমাৰ বিপিএফ দলৰ যিটো অপজিশ্যন বেঞ্চত বহি যিটো আছে আমাৰ বিপিএফ দলটো অপজিশ্যনৰ নেতা প্ৰাক্তন EM কোকৰাঝাৰ জিলাৰ আমাৰ বিপিএফৰ সভাপতি দেৰহাট বসুমতাৰী তেখেতৰ নেতৃত্বত আমাৰ অপজিশ্যনে এতিয়াও BDC এছেম্বলি সবৰ নেতৃত্বত চৰকাৰক এতিয়া উহাদোৱা নিশ্চয়ৰূপে উহা নিশা নোহোৱা কৰি দিয়া হয় তেখেতৰ নেতৃত্বত তেখেতক মই নিজৰ মূল্যৱান বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰোঁ। গোসাইগাঁও জিলা বিপিএফ রাজনৈতিক দলৰ দ্বাৰা আয়োজিত এই সভাখন চলাই যোৱা মাননীয় সভাপতি চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, ইয়াতে উপস্থিত চেন্ট্ৰেল বিপিএফ ৰাজনৈতিক দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, ইয়াতে উপস্থিত চেন্ট্ৰেল বিপিএফ ৰাজনৈতিক দলৰ উপ সভাপতি তথা প্ৰাক্তন MCLA ফখৰুল আলী আহমেদ ডাঙৰীয়া, উপস্থিত আমাৰ MCLA প্ৰাক্তন EM মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া, MCLA ৰবীন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া, লগতে আমাৰ চেন্ট্ৰেল বিপিএফ ৰাজনৈতিক দলৰ PLD সদস্যা বাইদেউ ব্ৰহ্ম বাইদেউ, ইয়াতে উপস্থিত আমাৰ চেন্ট্ৰেল বিপিএফ ৰাজনৈতিক দলৰ CWC সদস্য ডাঙৰীয়াসকল, গোসাইগাঁও ডিষ্ট্ৰিক্ট বিপিএফৰ নেতৃবৃন্দসকল, মহিলা মঞ্চ, যুৱ মঞ্চ আৰু DUCৰ নেতৃবৃন্দসকল, মাইনৰিটি চেলৰ নেতৃবৃন্দসকল আৰু লগতে ইয়াতে উপস্থিত গোসাইগাঁও জিলা সিনিয়ৰ চিটিজেন ফৰামৰ সভাপতি কমিটিতে আমাৰ বয়োজ্যেষ্ঠ সিনিয়ৰ মুৰব্বী ব্যক্তিসকল, গোসাইগাঁও জিলা কমিটিৰ আণ্ডাৰত 5টা ব্লক কমিটিৰ বিষয়ববীয়াসকল, বিপিএফ কৰ্মী বন্ধুসকল, তো ইতিমধ্যে আজি কি উদ্দেশ্যত গোসাইগাঁও জিলা